নমস্কাৰ জ্ঞান যজ্ঞলৈ আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিম এনে এটি গীতৰ বিষয়ে যে গীত কেৱল সুৰৰ মূৰ্ছনা নহয় বৰঞ্চ ইতিহাসৰ এক জীয়া দলিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি বনজুই। বনজুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখাটো নেপায়। 1978 চনৰ বনজুই কথাছবিৰ এই কালজয়ী গীতটোৱে আমাক লৈ যায় বিংশ শতিকাৰ সেই বিভীষিকাময় চতুৰ্থ দশকলৈ, যি সময়ত হিটলাৰৰ নিষ্ঠুৰতা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ লেলিহান শিখাই দহিছিল সমগ্ৰ পৃথিৱী। আনকি আমাৰ অসমৰ আকাশতো তেতিয়া শুনা গৈছিল জাপানী বিমানৰ তৰ্জন গৰ্জন। যুদ্ধই কেৱল মানুহ নামাৰে, যুদ্ধই কাহাৰি নিয়ে এটা সভ্যতাৰ সপোন। গীতটোত বৰ্ণনা কৰা হৈছে কেনেকৈ স্কুল কলেজ বন্ধ কৰি হাস্পতাল পতা হৈছিল, কেনেকৈ আমাৰ নামঘৰৰ চাকি ডবাৰ শব্দ স্তব্ধ হৈ পৰিছিল। কিন্তু এই গীতটোৰ আটাইতকৈ কৰুণ দিশটো হ'ল বৰপদুমুনি গবদুমুনি গাঁৱৰ সেই সন্তানহীন দম্পতীহাল। বাহিৰত তেতিয়া বিশ্বযুদ্ধৰ বনজুই, কিন্তু তেওঁলোকৰ বুকুৰ ভিতৰত জ্বলিছিল এক অন্য জুই, সন্তানহীনতাৰ হাহাকাৰ। ডক্টৰ ভূপেন হাজৰিকাই ইয়াত দুখন যুদ্ধৰ ছবি আঁকিছে, এখন যিখন সকলোৱে দেখে আৰু আনখন যিখন কেৱল ভুক্তভোগীয়ে অনুভৱ কৰে। প্ৰকৃততে এই গীতটোৰ দৰ্শন অতি গভীৰ। আজিও আমাৰ সমাজত বহুতো মনৰ জুই জ্বলি আছে। এই জুইৰ পৰা মুক্তিৰ উপায় কি? উত্তৰটো লুকাই আছে আমাৰ শ্ৰীমদ ভগৱদ গীতাৰ সেই পৰম জ্ঞানত। আমাক আজি ধ্বংসকাৰী যুদ্ধ নালাগে, আমাক লাগে আমাৰ ভিতৰত থকা ষড়ৰিপু কাম, ক্ৰোধ, লোভ আৰু মোহৰ বিৰুদ্ধে জয়লাভ কৰাৰ শক্তি। আহক আমি হিংসা ত্যাগ কৰি জ্ঞান আৰু ভক্তিৰ পথেৰে আগবাঢ়ো। বৈদিক নীতি আৰু সংস্কাৰেহে পাৰিব আমাৰ ভিতৰৰ আৰু বাহিৰৰ সকলো জুই নিৰ্বাপিত কৰি এখন সুন্দৰ সমাজ গঢ়িবলৈ। ধন্যবাদ।